हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल विषय एडुकेशन 2.0 चैनलখন সাবস্ক্রাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিবা। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম কিতাপখনৰ মৰাণসকল অতি গুৰুত্বপূৰ্ণ লেসন হয়। তেনেহলে আৰম্ভ কৰিছো ভিডিঅখন। প্ৰশ্ন নং 1 মৰাণসকল কোন? উত্তৰ মৰাণসকল বৃহৎ কিৰাত মংগোলীয় গোষ্ঠীৰ এটা জনজাতীয় গোট। ঠিক আছে। প্ৰশ্ন নং 2 অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণসকলৰ বসতি বেছি? উত্তৰ অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত বাস কৰাৰ লগতে মৰাণসকলৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধেমাজি আদি জিলাসমূহত বসতি বেছি। এটি গুৰুত্বপূৰ্ণ কোৱেশ্যন হয় এটি। প্ৰশ্ন নং 3 বুৰঞ্জীত উল্লেখ থকা 12 ঘৰ কছাৰীৰ নাম লিখা। উত্তৰ 1 নম্বৰ ডমচৈ ডিমাচা, 2 নম্বৰ ইন্টু হজয় হোজাই, 3 নম্বৰ বিহদয় বড়ো, 4 নম্বৰ জোহল লুইবা লালুং বা টিবা। ঠিক আছে। 5 নম্বৰ বাদু সোণোৱাল। ঠিক আছে। 6 নম্বৰ ইন্টু মিনয় মৰাণ, 7 নম্বৰ দিউনয় দেউৰী, 8 নম্বৰ ইন্টু মেছয় মেছ, 9 নম্বৰ কুচুবয় কোচ, 10 নম্বৰ ইন্টু গাৰুই। ঠিক আছে। গাৰ 11 নম্বৰ ৰাভা কিৰাতয় ৰাভা। ঠিক আছে। 12 নম্বৰ আৰু অন্তিম হয় বাদু হজয় হাজং। ঠিক আছে। এইকেইটা মানে অতি গুৰুত্বপূৰ্ণ হয়, আহি থাকে প্ৰায়ভাগ। এইটো মানে মনত কৰিব কাৰণে লাগে, মুখস্থ কৰি ল'লে পিছত পৰীক্ষাত প্ৰায়ভাগে আহি থাকে। তোমালোকে এইটো এনেকৈ মানে এইটো ডমচৈ ডিমাচা ইন্টু হজয় হোজাই এনেকুৱা মনত কৰি ল'বা ভালদৰে। ঠিক আছে দেই। SSLCৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাটো আহি থাকে প্ৰায়ভাগ। পিছে আমি 4 নম্বৰটোত আমি আগবাঢ়িছোঁ। 10টা মৰাণ ভাষাৰ শব্দ লিখা। ঠিক আছে। 1 নম্বৰ দি মানে পানী, 2 নম্বৰ হিম মানে নিমখ, 3 নম্বৰ মাই মানে ধান মানে চাউল আৰু এটা খাই যাওঁ আমি, 4 নম্বৰ চান সূৰ্য, 5 নম্বৰ মাইম মানে চাউল। ঠিক আছে। 6 নম্বৰ মিয়াম মানে ভাত, 7 নম্বৰ মহন মানে মাংস, 8 নম্বৰ হান মানে চাহ, 9 নম্বৰ শিৱা মানে মতা, 10 নম্বৰ হিচি মানে মাইকী। ঠিক আছে। এনেদৰে তোমালোকেও লিখিবা পৰীক্ষাত, মুখস্থ কৰি ল'বা এইকেইটা। ভিডিঅ'টো যদি ভাল লাগিছে তো লাইক কৰি দিবা। 5 নম্বৰ প্ৰশ্ন মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা। ঠিক আছে। উত্তৰ চাৰিলুং চুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল। ৰাজ্যখনৰ সীমা আছিল উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ। ঠিক আছে। এইটো চাৰিসীমা দিছে, বৰ্ডাৰ মানে যেনেকুৱা সীমা থাকে ন, এইটো গোটেই মানে এইকেইটা বৈচিত্ৰ্যময় অসমৰ এটা মানে চেপ্টাৰ, মানে এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰে। ঠিক আছে। প্ৰশ্ন নং আমি 6 আগবাঢ়িছোঁ। বড়ৌচা শব্দৰ অৰ্থ কি? ঠিক আছে। বড়ৌচা শব্দৰ অৰ্থ কি? উত্তৰ বড়ৌচা শব্দৰ অৰ্থ হ'ল বড়োৰ সন্তান, বড়োৰ চাইল্ড। ঠিক আছে দেই। বড়ো যোনটো সুপুত্ৰ বা যিয়ে হওক সুপুত্ৰীৰ সন্তান আৰু বুজি পাইছা আৰু। প্ৰশ্ন নং 7 মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিল? ঠিক আছে। উত্তৰ মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম আছিল বড়ৌচা। ঠিক আছে। এইটো আহি থাকে পৰীক্ষাত প্ৰায়ভাগে, বড়ৌচা ৰজাজনৰ নাম বড়ৌচা। প্ৰশ্ন নং 8 মৰাণসকলে বহাগ বিহু কেতিয়া আৰু কেনেকৈ পালন কৰে? উত্তৰ বিহুৱে মৰাণসকলৰ প্ৰধান উৎসৱ। বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ দেৱীৰ পূজা অৰ্চনা কৰি মৰাণসকলে বিহু নমাইছিল আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহুৰূপে 7 দিন 7 ৰাতি বিহু মাৰে। প্ৰশ্ন নং 9 মৰাণসকলৰ জাতীয় খেতি কি? উত্তৰ মৰাণসকলৰ জাতীয় খেতি হ'ল হুমঘিৰা বা কমলা খেতি।
ঠিক আছে প্ৰশ্ন নং 10 মৰাণসকলৰ জাতীয় পশু আৰু জাতীয় গছৰ নাম লিখা ঠিক আছে মৰাণসকলৰ জাতীয় পশু হাতী আৰু জাতীয় গছৰ নাম হ'ল হুলু ঠিক আছে জাতীয় পশু হ'ল হাতী আৰু জাতীয় গছৰ নাম হ'ল হুলু ভুল নকৰিবা মই ভালদৰে কৈ ল'বা ঠিক আছে প্ৰশ্ন নং 11 মৰাণসকলৰ ডেকাসকলৰ দল পাতিৰ দায়িত্ব কেনেধৰণৰ ঠিক আছে উত্তৰ মৰাণসকলৰ ডেকাসকলৰ মাজত এজন দলপতি আৰু এজন উপদলপতি থাকে তেওঁলোকে সমাজ পৰিচালনাত আগভাগ লয় অংশ মানে পাৰ্টিচিপেট কৰে আৰু সমাজত পৰিচালনা কৰিব কাৰণে ঠিক আছে প্ৰশ্ন নং 12 ক'ত মৰাণসকলৰ দেৱ দেৱীৰ পূজা ভাল আছিল উত্তৰ শদিয়াৰ কেঁচাইখাতি থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ জজুখোৱা দেওশাল চৰাইদেউ আদিত শাল পাতিত দেৱ দেৱীৰ পূজা কৰিছিল ঠিক আছে ক'ত পূজা কৰিছিলে এইকেইটাও আহে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় প্ৰশ্ন নং 13 মৰাণসকলৰ দুবিধ নৃত্যৰ নাম লিখা ঠিক আছে উত্তৰ মৰাণসকলৰ দুবিধ নৃত্যৰ নাম হ'ল কোলাবুৰী নৃত্য আৰু যুঁজা নৃত্য ঠিক আছে কোলাবুৰী নৃত্য আৰু যুঁজা নৃত্য এইবোৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু প্ৰশ্ন নং 14 মৰাণসকলৰ দুগৰাকী বীৰাংগনাৰ নাম লিখা উত্তৰ মৰাণসকলৰ দুগৰাকী বীৰাংগনাৰ নাম হ'ল ৰাধা আৰু ৰুকমণি ঠিক আছে ৰুকুমণি যদি ভুল হৈছে তো ক্ষমা কৰিবা ৰুকুমণি ঠিক আছে প্ৰশ্ন নং 15 কেতিয়া আৰু কাৰ সহযোগত অসম মৰাণ সভা গঠন হৈছিল গঠন হয় উত্তৰ 1965 চনত মোহন শইকীয়াৰ সহযোগত অসম মৰাণ সভা গঠন হয় আকৌ এবাৰ কৈ দিছোঁ 1965 চনত মোহন শইকীয়াৰ সহযোগত অসম মৰাণ সভা গঠন হয় ভিডিঅ'খন ভাল লাগিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা কমেণ্ট কৰি দিবা ভিডিঅ'খন ইমানতে আমি সামৰণি মাৰিছোঁ ভিডিঅ'খনৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা মানে মোৰ এতিয়া নতুনকৈ চেনেলটো খুলিছোঁতো ছাবস্ক্ৰাইব কৰি দিবা